Hello friends, welcome back my channel Ryan Tour World. Guwahati to Aizol series etu part 3 apnalokok swagatam janalu. Joakali rati ami Kanpur thakilu. Iti ami ulaisu yar pa aru 50 kilometer ase Aizol city pabo karone. To bolok ami aguai goi thaku aji. Aru dhorok 1-1.5 ঘন্টা পিছত আমি পাই যাম। দেখিব কিন্তু একদম উচৰতে যাওতে অকমান সময় লাগে। আশা কৰিছো আপোনালোকে ভিডিওটো এনজয় কৰিছে। সেই দূৰত দেখিছে যে পাহাৰত ঘৰবিলাক আমি সেই তালকে যাব লাগিব। সেইখনে আইজল সিটি কিন্তু উচৰত দেখা পায় কিন্তু মোটামুটি ইয়াৰ পৰা আৰু কমসে কম আপোনাৰ 30 কিলোমিটাৰ আৰু আছে। সেইখিনি পাব কাৰণে আমি আৰু 30 কিলোমিটাৰ যাব লাগিব। ৰাস্তাৰ কিনাৰতে মানুহৰ ঘৰবিলাক সৰু সৰু। সেইখন সিটি চাওক আইজল সিটি। ওয়াও সৰু সৰু ঘৰবিলাক দেখিছে ইয়াৰ পৰা। সেইখন চাওক খুবেই ধুনীয়া লাগিব। সেইখন দেখিছেনে বিল্ডিংবিলাক গোটেই একদম ওচৰত যেন পায়। কিন্তু এতিয়াও আৰু 25 কিলোমিটাৰ মান বাকি আছে। দেখিছেনে গোটেই পাহাৰৰ ওপৰত একদম তললৈকে এইটো বিল্ডিং চাওক। ওয়াও অ্যামেজিং। আমি পাওঁ হৈছো আৰু ঘৰবিলাক ওচৰত আহি পাল। এইটো এটা চাৰ্চ। আমি সোমাম আৰু চিৰিত সোমামেই চাগে আৰু বেছি নাই। বৰষুণ দিছিলে আমি আহাৰ আগতে বৰষুণ দি গৈছে চাগে ইয়াতে। ৰাস্তাটো অকণমান সৰু। সেইখন চাওক আমি পাইছো আৰু একদম ওচৰ আহি পাইছো। দেখিব ওচৰ যেন লাগে কিন্তু অকুৱা পকুৱা ৰাস্তাটো শেষে নহয়। কুঁৱলী হৈ আছে পুৰা কুঁৱলী পৰিছে। আৰু 1 কিলোমিটাৰ পালো এইটো তো আইজল পইণ্ট। এইটো ৰাস্তাটো সোমাই আহি পেলাই প্ৰথম এইটো পইণ্ট পাব। আমি এতিয়া আমাৰ লগৰ বন্ধু এজনক লগ কৰিম। সি আমাক এড্ৰেছ দিছে গুগলত। তো মেপ ফলো কৰি গৈ আছো আমি সেই পইণ্টটোৰ পৰা ৰাইট সাইডে লৈছো। সেইজন আগে আগে যোৱা গাড়ীখনত আমাৰ বন্ধুজন আছে। তেওঁ আমাক এটা বিশেষ কামৰ কাৰণে আমি আহিছিলো ইয়াতে আৰু তেওঁ আমাক লৈ যাব গাইড কৰি। আমি এতিয়া এওঁৰ পিছে পিছে যাব লাগিব। এইবিলাক চাওক এইটো আইজল সিটি মানুহৰ ঘৰ। এইবিলাক ৰাস্তাটো খুবেই সৰু দেই। এইটো চাৰ্চ ইয়াতে আহিছো আমি। আকৌ ওলালো চাৰ্চৰ পৰা। ৰাস্তাবিলাক ভাল কিন্তু সৰু খালি। এইটো এটা মস্ত আপ। আমাৰ গাড়ীখন অকণমান ডাঙৰ হ'ল, বলেৰো লৈ আহিলোঁ আমি। এল্ট' চেল্টৰ কাৰণে ভাল হ'ব ৰাস্তাবিলাক। এইটো কিবা চৰকাৰী অফিচ।
এই এল্ট'বিলাকৰ পেটত হালধীয়া ষ্টিকাৰ লগোৱাবিলাকে চাগে টেক্সি হয়। এখন দেখিছেনে? এইটো এটা বজাৰ থৈ আহিলোঁ। এখন চিটি, তো আইজল প্ৰপাৰ চিটিত আছোঁ আমি। প্লিজ জেগাৰ নামো নুখুজিব, কাৰণ জেগাৰ নাম মই একদমেই নাজানো, কি বা জেগাত আছোঁ, ক'ত গৈ আছোঁ। এতিয়া ইয়াৰ পৰা আগুৱাই আমি এখন হস্পিটেলত যাম। তাতে বন্ধু এজন আছে, তেওঁক লগ কৰিম আৰু এইফালেদি আমি ওলাই গুচি যাম। আমি বেক কৰি নাহোঁ আৰু। আপোনালোকক যে পাৰ্ট 2ত কৈছিলোঁ বেলেগ এটা ৰাস্তা আছিলে বুলি, সেই ৰাস্তাটোতে আমি ওলাই যাম। সেই ৰাস্তাটো ভাল সৰু গাড়ীৰ কাৰণে। এইফালেদি গৈ আমি হস্পিটেলত সোমাই তাৰ পৰা আমি ওলাই গুচি যাম। এইটো হাইৱে হয়। এটা আমি ৰখিলোঁ, এইখন হস্পিটেল। এইটো মোৰ বন্ধুজন। গ্ৰীণউড হস্পিটেল প্ৰাইভেট লিমিটেড। বন্ধুজনক লগ কৰি আহোঁ। আমি ওলালোঁ তাৰ পৰা, আৰু তাৰ পৰা অকণমান চিধা আহি পেলাই এই ৰোডটো পালোঁ আমি। এইফালেদি আমি ওলাই যাম। এইটো আৰু সৰু ৰাস্তা, এইটো ট্ৰাক এখন, একদমেই সৰু ৰাস্তা, কিন্তু ৰাস্তাটো ভাল। এইফালে আহিব পাৰি, যাব পাৰি। এইফালে আমি এতিয়া ওলাই গুচি যাম আকৌ শিলচৰলৈকে। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে। ধন্যবাদ।